কেইদিনমানৰ পৰা খুব মানুহৰ মুখে মুখে এখন চিনেমাৰ কথা শুনি আছিলোঁ, দ্য কাশ্মীৰ ফাইল বুলি। 11 মাৰ্চত ৰিলিজ হৈছিলে চিনেমাখন। বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা নিৰ্মিত চিনেমাখন। মোটামুটি 25 কৰোৰ টকাৰ বাজেট মানে চিনেমাখনৰ। এইখনৰ ঘটনাবোৰ ৰিয়েল হয়, গতিকে এইখন শ্বেয়াৰ কৰিব লাগে। মানুহে গম পাব লাগে এই ফিল্মখনৰ কথাবোৰ, বা সেই সময়ত যে হৈছিল ঘটনাটো। 1990 চনত 19 জানুৱাৰীৰ দিনাখন যিটো ঘটনা হৈছিল, এই ঘটনাটো মানুহে গম পাব লাগে। সেইকাৰণে মানুহে এনেকুৱা ধৰণৰ ঘটনাবোৰ শ্বেয়াৰ কৰিব লাগে, কিন্তু নাই, এনেকুৱাবিলাক শ্বেয়াৰ নকৰে। যিবোৰ অদৰকাৰী সেইবোৰ কিন্তু ঠিকে শ্বেয়াৰ হৈ থাকে। কিছুদিন আগত এখন চিনেমা ৰিলিজ হৈছিলে। চিনেমাখনত, পুষ্পা ফিল্মখনৰ কথা কৈ আছোঁ মই। চিনেমাখনত হিৰোজনে ইলিগেল কাম কিছুমান কৰে মানে। তেনেকুৱা এখন চিনেমা ইমানে মানুহৰ মাজলৈ গৈছে, ইমানে ভাইৰেল হৈছে চিনেমাখন, তাততো কোনো ষ্টৰিয়ে নাই। কিন্তু এইখন যিখন আপোনাৰ এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত এখন চিনেমা, সেইখন কিন্তু মানুহে আলোচনা নকৰে, আলোচনা কৰিবলৈ বেয়া পায়। কিয় লুকাই থৈ দিব বিচাৰে মানুহে? চ' মই এটাই কথা কওঁ যে যিবোৰ সঁচা ঘটনা, যিবোৰ সত্যতা আছে যিবোৰ ঘটনাৰ, সেইবোৰ মানুহৰ মাজত যাব লাগে। গতিকে চিনেমাখন চাব সকলোৱে, আৰু সকলোকে অনুৰোধ কৰোঁ মই চিনেমাখন চোৱাৰ কাৰণে।